Hello everyone, কি খবৰ সকলোৰে ভালে আছে নে? Welcome to my channel Pointers World. আজি এটা নতুন ৰেচিপি লৈ আহিছো। এটো নাজানো দে কিমানে বনাব পাৰে বা বনাইছে নে নবনাইছে নাজানো। বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো। আজি যেটো ৰেচিপি হয় হেতু আজি ময়ো ফাৰ্স্ট টাইমে বনাম তথাপিও ভাবিছো আপোনালোককো দেখুৱাই লৈ যাও কেনেকে বনাও আৰু ফেটটো অফ কৰি লৈছো। মানে এটো যেটো হ'ব হেতু ময়ো ইউটিউবৰ পৰা শিকাহে হয় হা আপোনালোকে যদি বিচাৰে তেনেকৈ চাই ল'ব পাৰে আৰু তেতিয়ালে বলক বনাও। ৰেচিপিটো হৈছে কণীৰ হ'ব এটো এক কিবা বুলি কয় মই দুজন মানুহৰ জোখৰ বনাইছো আৰু মই সেইভাবে ডিম লৈছো 4টা পিয়াজ এনেকুৱা জোখৰ অলপ ডাঙৰ হয় আৰু এনেকুৱা জোখৰ দুটা লৈছো আৰু বিলাহী মই এটা লৈছো গুটিখিনি গুছাই লৈছো আৰু এতিয়া বৰ্তমান মই পিয়াজ আৰু বিলাহীটো চপ কৰি লম আৰু এগটো মই পিলাৰত গ্ৰেট কৰি লম এগিটা। পিয়াজ আৰু বিলাহীখিনি এনেকে মই চপ কৰি লৈছো সেইদিনাখন যে দেখাইছিলো আপোনালোকক চপাৰছটো হেতু চপ কৰিছো। এতিয়া এই ডিম গিটা মই এখনত গ্ৰেট কৰি লম। এখিনি আপোনালোকে কৰি লব পাৰিবই চাগে ন কাৰণ মানে কি হৈছে বিমাইটো প্ৰায় দিদাৰ মানে দেখা পোৱা নাই মানে কি দেখাব পৰা নাই দূৰ হৈছে বহুত বেছিকে তথাপিও মই এটা এনেকে দেখুৱাই দিছো আপোনালোকে বনাবচোন। মই কিন্তু বনাই পেলাই ভাল পাইছো আৰু এনেকে ৰুটিৰ লগত খাবলৈ বহুত ভাল হয়। মেক্সিমাম ৰুটিৰ লগতো খাব পাৰে নহলে ভাতৰ লগতো খাব পাৰে কিন্তু মই আজি ফাৰ্স্ট টাইম কিন্তু ৰুটিৰ লগতহে কৰিম। এটো বহুত লাহে লাহে কৰিব লাগে মই নহলে মোৰ হাতখন প্ৰায় কাটা যায়। দেখিবলৈ মানে টান লাগে হা কিন্তু বস্তুখিনি কিন্তু কিমান টান নহয় কৰি থাকোতে সোনকালে হৈ যায়। পোনপ্ৰথমে মই দেখাই লৈছো কি বস্তু লাগিব। মই সেই ডিম কেটা আপোনাৰ মিক্স কৰি লৈছো এনেকে কৰি পেলাই মানে কৰি লৈছো আৰু এয়া হৈছে আপোনাৰ বিলাহী চপ কৰিছো পিয়াজ চপ কৰিছো মছলা তেনেকে বিশেষ একো নালাগে। এয়া হৈছে আদা নহৰু পেষ্ট এখন চামুচেৰে 2 চামুচ এয়া হৈছে আপোনাৰ গৰম মছলা 1 চামুচ আৰু ৰেড চিলি যেটো কাশ্মীৰী মিৰ্চ হয় হেতু ইয়াৰে 1 চামুচ লৈছো। বেলেগ আৰু নিমখ হালধি বাকি একো দিবলৈ ইমান দৰকাৰ নাই। কেৰাহীখন গৰম হৈছে এতিয়া ইয়াতে মই ৰিফাইন দিম। বহুত চিঞৰিছে নেকি বাৰু? বহুত চিঞৰিছে নে মই? মানে কি হৈছে লাষ্ট যেটো ভিডিও হয় মই নুশুনিলে মানে মই নিজে কি কলো হেতু কাৰণে মই খুব চিঞৰিছো আৰু ৰেহিলা লোৱা নাই কি বুলি কয় আপোনাৰ এয়াৰপৰ্টত লোৱা নাই বিকজ কান বিষাই মূৰ বিষাই যায় আৰু তেল লব লাগিব আপোনালোকে আন্দাজ অনুসৰি ৰব মানে মই দি দিও যে মই ক'ব পৰা নাই কিমান দিম। আৰু মই যে মছলাখিনি দেখাইছিলো তাতে মই ব্লেক পেপাৰ দেখাব পাহৰি গলো তাৰে এচামুচ নহয় তাৰে জোখ অনুসৰি অলপমান দিব। মোৰ যেটো আছে বহুত বেছি শাৰ্প হয় গোন্ধটো হেতু কাৰণে মই অলপমান দিম মানে 1/4 মান দিম চাগে হেতু কিন্তু একদম লাষ্টত দিব লাগে হেতু কাৰণে মই ইয়াতে দেখুৱাবলে নহলে। এতিয়া তেলখিনি গৰম হৈ লওক তেলখিনি গৰম হোৱাৰ পাছত তেলখিনি গৰম হৈছে এতিয়া ফাৰ্স্ট মই দিম পিয়াজখিনি। পিয়াজখিনি মই এতিয়া অলপ ৰঙচুৱাকে ভাজিম লগে লগে ইয়াৰ লগত একো নিদো। এতিয়া ফাৰ্স্ট পিয়াজখিনি অলপ ৰঙচুৱা হৈ লওক। পিয়াজখিনি নহয় মোৰ অলপ বেছি মিহিকে কুটা গ'ল হ'ব একো নাই এনেকে হ'লেও হ'ব অকণমান হেৰি হৈ থাকিলেও একো নাই কিন্তু মই একদম পুৰা মিহিকে মিলাই দিছো কাৰণ নহলে পিয়াজটো ওলাই গলে খাবলৈ বেয়া পায় এখেতে সেইকাৰণে মই এনেকে মিহিকে কৰি দিলো। মই গোটেইখিনি দি পেলাই আপোনাক বেক কেমেৰাত দেখাই আছো। প্ৰথমতে মই বস্তুখিনি দি লওঁ দেই। এতিয়া ফাৰ্স্ট পিয়াজখিনি এনেকে মই যেতিয়ালৈকে ৰঙচুৱা হয় তেতিয়ালৈকে ভাজি লওঁ। পিয়াজখিনি ৰঙচুৱাকে ভজা হৈছে এতিয়া মই ইয়াতে আপোনাৰ দিম আদা নহৰু যেটো পেষ্ট আছিলে সেইটো দিম।
এইখিনি দিয়াৰ পাছতে পিয়াজত এতিয়া মই আদা নহৰু পেষ্ট দিলোতো এতিয়া এইখিনি যিহেতু ভাজ খাইছে সেইকাৰণে এতিয়া মই বিলাহীখিনি দি দিম এতিয়া ইয়াতে যিখিনি আপোনাৰ গৰম মছলা আছে সেইখিনি দিছো নিমখ দিম আন্দাজ অনুসৰি এতিয়া দিছো হালধি আৰু এতিয়া লাষ্টত ৰেড চিলি পাউডাৰ আমাৰনো দিননো ৰাত নাই কিনো কিমাননো ওপৰত কাম কৰি থাকে নহয় সঁচাকে আমনি লাগিছে মোৰ এতিয়া জানেনে এইখিনি এতিয়া মই ভালকে মিক্স হ'বলৈ দিছো মিক্স হোৱাৰ পিছতে এইখিনি 3 মিনিটমান মই এনেকে ভাজো তাৰপিছতহে আন্দাখিনি দিম যেতিয়া সিজিব দিব সিজিবলে এখন অকমান ঢাকি দিব তেতিয়া অকমান সোনকালে সিজিব আৰু বাকি এতিয়া মই তেতিয়ালৈকে এইখিনি অকমান সিজক মানে মই আটাখিনি ৰেডি কৰি লওঁ সেইটো নেদেখাওঁ নৰ্মেল ৰুটি বনাম সেইটো দেখাবলগীয়া নাই সেইটো বনাই লওঁ দেই এইখিনি ভালকে সিজিছে এতিয়া এতিয়া ইয়াতে মই যিখিনি ডিম আছে সেইখিনি দি দিম ভালকে লৰাই লব ভালকে লৰোৱাৰ পিছতে ইয়াতে 1.5 কাপ 1.5 কাপ মানে পানী দিব হা ইয়াতে পানীখিনি দি পেলাই আপোনালোকে 3 মিনিট মান সিজিব দিব ভালকে তাৰপিছত এইখিনি ৰেডি হৈ যাব সেইখিনি এতিয়া উতলি আছে এতিয়া ইয়াতে মই ব্লেক পেপাৰ যে কৈছিলো ব্লেক পেপাৰ দি দিম ব্লেক পেপাৰ কিন্তু মই একেবাৰে অকমান দিম জাস্ট আপোনাৰ এই চামুচখনৰ ইমান মানহে দিম দেখা পাইছেনে এই চাওক ইমান মানহে দিম গোন্ধটো ধুনীয়া ওলাইছে খাবলৈ কেনেকুৱা হয় জানো পাই এইখিনি সিজি লওক এতিয়া অকমান সময় থাকি লওক তাৰপিছতে মই নমুৱাৰ পিছত আপোনালোকক দেখাই দিম দেই চাওকচোন কিমান ধুনীয়া লাগিছে ইয়াতে খালি আপোনালোকে নমুৱাৰ আগে আগে ধনিয়াৰ পাত দিব পাৰে মোৰ ওচৰত একদম নাই ধনিয়া পাত সেইকাৰণে মই নিদো মই এতিয়া নমায়ে দিম এইখিনি খাবলৈ কেনেকুৱা হ'ল মই আপোনালোকক জনাম বাৰু ঠিক আছে আমাৰ বনাইও হৈ গ'ল আৰু খাইও হৈ গ'ল খাই ভাল লাগিলে আপোনালোকে বনাব আৰু বনাই কেনেকুৱা পালে জনাব তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই